চেহ বৰষুণ যাক বৰ অসময়ত আহিল ইফালে ক্লাছলৈ দেৰিয়ে হ'ব ডাঙৰকৈ হঠাৎ বৰষুণ যাক অহা দেখি কলেজ তিনিআলিৰ চাহ দোকানখনতে ৰৈ বৰষুণ পাতল হোৱালৈ বাট চালোঁ অলপ তিতিলোৱে চুলিকোছা জোকাৰি দুপাট্টাখনেৰে মুখখন মুচি ছাতিটো উলিয়াই ল'লোঁ বৰষুণ অলপ কমিছে বুলি ছাতিটো লৈ ওলাই দোকানখনৰ সন্মুখ পাওঁতেই ক'ৰবাৰ পৰা দৌৰি ল'ৰা এটা আহি মোৰ ছাতিৰ তলতে সোমালহি চৰি মানে মোৰ ক্লাছলৈ দেৰি হৈছে বেয়া নাপায় যদি অলপ দূৰ যাব পাৰিম নেকি কি আচৰিত নিজে আহি সোমাল সি আকৌ সুধিছে যাব পাৰিম নেকি উপায় নাপাই ক'লোঁ ব'লক ল'ৰাটো আমাৰ কলেজৰে কিন্তু আজিলৈ মই দেখা নাই বৰ মৰম লগা তাতে বৰষুণত আধা তিতা চুলিখিনিৰে তাক আৰু মৰম লাগিছিল উজ্জোৰ পাতল গুলপীয়া আমাৰ কলেজতচোন আজিলৈ ইমান ধুনীয়া ল'ৰা দেখাই নাই ছায়েন্সৰ হ'ব চাগে সেইফালে ইমান যোৱা নহয়েই সেয়ে দেখা নাই চাগে কিন্তু সঁচাই কিবা এটা ভাল লাগি গৈছিল তাক ছাতিটো সৰু সি যিমান পাৰে মোক নিতিতাকৈ তাৰ কেৱল মূৰটো বচাই আহিছিল মই একেবাৰে অপ্ৰস্তুত হৈ পৰিছিলোঁ সি ঘপকৈ সুধিলে আপুনি কোন ছেমিষ্টাৰ আৰু ডিপাৰ্টমেণ্ট মই 4th ছেমিষ্টাৰ আৰু ইকনমিক্স ডিপাৰ্টমেণ্ট আপুনি ময়ো 4th ছেমিষ্টাৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট আচ্ছা তেনেকৈ কলেজ পালোঁগৈ আৰু সি ক্লাছলৈ বুলি দৌৰি গ'ল যাওঁতে চিঞৰি কৈ গ'ল থেংক ইউ মিছ আস্থা অ'কে থেংক ইউ মিছ আস্থা বাই সেইদিনাৰ পৰা তাক কলেজত এদিনো দেখা নাই তাৰ নামটোও গম নাপালোঁ নহয় কেনেকৈনো বিচাৰি যাওঁ তথাপিও সি মোৰ বুকুত সিঁচি গ'ল ভাল পোৱাৰ হাজাৰ জাক বৰষুণ যাক দেখিলে এতিয়াও তালৈ মনত পৰে ছাতিটো মেলিলেই ভাৱ হয় সি যদি আকৌ আহিল হয় দৌৰি মোৰ ছাতিৰ তললৈ তাৰ কথা মনত পৰিলেই বুকুত এটি ঠিকনা বাজি উঠে 4th ছেমিষ্টাৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট তাৰ নামটো জানিব পৰা হ'লে